গছটো বেছি সৰু হৈ গ'ল নেকি? ভাল আচ্ছা আচ্ছা গছটো সৰু গছ মধুৰিআমৰ গছটো মিঠা মিঠা এইটো ৰঙাটো খাই মজা পাব। एकदम लास्ट आइए हम लोग की मर्जी आएंगे पानी ले चारों You know, we are going to complete the 75th year of our independence day after 1947. और coming on 15 अगस्त स्वतंत्रता के 75वीं वर्षगांठ के लिए आज़ादी के अमृत महोत्सव पर भारत सरकार ने मेगा प्लांटेशन ड्राइव और हर घर तिरंगा दो अलग अलग तरह के प्रोग्राम लॉन्च किए हैं। उसी प्रोग्राम के सिलसिले में कार्यक्रम के सिलसिले में पर्यावरण को स्वच्छ रखने के लिए का अमृत महोत्सव महोत्सवर লগত সংগতি ৰাখি আমাৰ দলগাঁও 210 কোবৰা কেম্পৰ মাননীয় চিফ কমাণ্ডেণ্ট অশোক কুমাৰৰ নেতৃত্বত আৰু আমাৰ খাৰপেটীয়া মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয়ৰ নেতৃত্বত যি প্ৰগ্ৰাম প্লেণ্টেশ্যন প্ৰগ্ৰাম খাৰপেটীয়াত হ'ল যথেষ্ট ভাল লাগিছে। ময়ো ইয়াতে সহযোগ কৰিছোঁ আৰু মই সকলো ৰাইজক গোটেই মানে বিশ্ববাসীক তথা আমাৰ অসমবাসীক মই অনুৰোধ কৰিম বা আহ্বান ৰাখিম, যদি আমি টেম্পাৰেচাৰৰ ক্ষেত্ৰত বা আপোনাৰ জলবায়ু আমি নিয়ন্ত্ৰণ ৰাখিব খোজোঁ তেতিয়া প্ৰত্যেকটো ব্যক্তিয়ে প্ৰত্যেকটো ঘৰতে প্ৰত্যেকটো গাঁৱতে যাতে প্লেণ্টেশ্যন কৰে। ট্ৰি প্লেণ্টেশ্যন কৰিলে আপোনাৰ পৰিৱেশ ভাল থাকিব, আপোনাৰ এয়াৰ পলিউশ্যন নহ'ব, আমি যথেষ্ট পৰিমাণে অক্সিজেন পাম আৰু আমাৰ কাৰণে যথেষ্ট ভাল হ'ব। গতিকে এই আশাৰ আহ্বান ৰাখিছোঁ। আমি সকলোৱে এই প্ৰগ্ৰামটো মানে চলাই যাব লাগে, যিহেতু ইণ্ডিয়ান গভৰ্ণমেণ্টে আৰু আপোনাৰ অসম গভৰ্ণমেণ্টে এইটো এটা ভাৰত স্বাধীনতাৰ 75 ইয়াৰ্ছ হোৱাৰ কাৰণে যি আপোনাৰ আজাদী কা মহোৎসৱ মানে পালন কৰি আছে, ইয়াৰ লগত সংগতি ৰাখি যি কাম আৰম্ভ কৰিছে যথেষ্ট ভাল প্ৰগ্ৰাম এটা। গতিকে মই ইয়াতে মানে ভাল পাইছোঁ আৰু সেই প্ৰগ্ৰামৰ সংগতি ৰাখিয়ে আজি খাৰপেটীয়া মহাবিদ্যালয়ত আমি খাৰপেটীয়া কলেজৰ প্ৰিন্সিপাল ছাত্ৰ ছাত্ৰী আৰু আপোনাৰ 210 কোবৰা কেম্পৰ কমাণ্ডেণ্ট ডেপুটি কমাণ্ডেণ্ট তেখেতৰ সহযোগীসকলে একেলগে হৈ আমি খাৰপেটীয়া মহাবিদ্যালয়ত বহুকেইখন গছ বুলি আমি ৰুইছোঁ। চাওক, এই কলেজৰ মানে বেছিক সমস্যা হৈ আছে যে গাৰ্লছ হোষ্টেল ইয়াতে মোটামুটি কাম সম্পূৰ্ণ হৈ গৈছে, অলপ আপোনাৰ বাকী আছে। আৰু তেখেতসকলে প্ৰিন্সিপাল মহোদয়ে এটা ডিমাণ্ড ৰাখিছে, এটা অনুৰোধ কৰিছে যাতে এই গাৰ্লছ কলেজখন ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত অলপ কিবা আৰ্থিক অনুদানৰ প্ৰয়োজন আছে। মই ঘোষণা কৰিছোঁ যে এইখিনিৰ কাৰণে যিখিনি আমাৰ ইঞ্জিনিয়াৰ মহোদয় আহিব, আহি এষ্টিমেট বনাই যিখিনি লাগে মই এইখিনি পইচা আমাৰ বিধায়ক পুঁজিৰ পৰা মই দি দিম, সেইটো মই কথা দিছোঁ। আৰু লগতে যিটো ৰাস্তাৰ কথা কৈছে, কলেজৰ মেইন গেটৰ মানে ৰাস্তাৰ কথা কৈছে, এই ৰাস্তাটো মই পঞ্চায়তৰ তৰফৰ পৰা প্ৰেচিডেণ্ট আঞ্চলিক চেয়াৰমেনৰ লগত কথা পাতি ৰাস্তাটো কৰি দিম বুলি মই কথা দিছোঁ। हाँ जी बताएं। आज का प्रोग्राम के बारे में देखिए, आज का जो कार्यक्रम है वो आज़ादी के अमृत महोत्सव की श्रृंखला में हम लोगों ने 2 प्रोग्राम यहाँ पे आयोजित किए हैं। और दोनों प्रोग्राम में पहला जो कार्यक्रम था वो यहाँ खारपेटिया कॉलेज के प्रांगण में पौधारोपण का था, जिसमें लगभग 500 पौधारोपण का हमारा जो लक्ष्य है वो हमने खारपेटिया कॉलेज के प्रशासन के सहयोग से पूरा कर रहे हैं उसको। और दूसरा जो कार्यक्रम है वो 15 अगस्त को, जो आने वाली 15 अगस्त है, वो इस वर्ष भारत 75 वर्ष अपने आज़ादी के पूर्ण कर रहा है। तो भारत सरकार के निर्देशानुसार जो आज़ादी का अमृत महोत्सव के लिए हर घर तिरंगा प्रोग्राम है, जो भारत सरकार ने प्रत्येक नागरिक को एक हक दिया है कि 13 से 15 अगस्त के बीच में अपने हर घर में तिरंगा को फहराएं
और जो स्वतंत्रता सेनानी हैं, जो देश के विकास में जिन्होंने योगदान दिया है, देश के लिए जिन्होंने कुर्बानियाँ दी है, जिन्होंने देश की स्वतंत्रता के लिए लड़ाइयाँ लड़ी हैं, उनको हम याद करें और देशभक्ति की भावना से ओतप्रोत होकर देश के विकास के लिए अपना सहयोग एवं महत्वपूर्ण योगदान दें।